Welcome back to my channel Ravarangsim Vlog. মোৰ সতীৰ্থ পংকজৰ সৈতে আমি বৰদোৱা আহি পালোঁ। এনেকৈ প্ৰৱেশ কৰি অকণমান ল'লোঁ মা প্ৰসাদ দিয়াৰ কাৰণে। কুকিল মুনিৰ এইটো প্ৰতিমূৰ্তি এটা বনোৱা আছে। এইটো কল্কি অৱতাৰৰ প্ৰতিমূৰ্তি। ভীষ্মৰ সৰসজ্জা এইটো প্ৰতিমূৰ্তি ইয়াতে খণ্ডন কৰিছে খুব সুন্দৰকৈ। এই হ'ল বৰদোৱা স্থান, বৰদোৱা। এয়া হ'ল গুৰুদেৱৰ স্থাপনা। ভিতৰত মাতৃ ভকত বান্ধৱসকলে নাম প্ৰসংগ কৰি আছে। হালিয়া আছয় তাহাতে আউজি গুৰু পুস্তক লিখয়। তাৰমানে এই শিলিখা জপাতে হালিফালে গুৰুজনাই পুথি পত্ৰবিলাক লিখিছিলে। কৃষ্ণ আমি চাৰিআলিৰ পৰা আছোঁ, বিশ্বনাথ চাৰিআলি। হয়, তাৰমানে এই শিলিখা জোপা গুৰুজনাৰ যি হালি পেলাই যে পুস্তক লিখিছিলে এই জোপাই আছিলে ন? সৰু জোপা ন? অঁ হয় হয়, সেই জোপা হ'ল প্ৰথম যি নেকি গুৰুজনাই হলি পেলাই তেখেতে পুস্তকবিলাক লিখিছিলে, সেই জোপা আছিলে। সেই জোপাৰ পৰা এই জোপা হৈছে। হয় হয় হয়, তাৰমানে এই জোপা হ'ল নতুন। হয় দেই, তাৰ বয়স হ'ল 600 বছৰ। 600 বছৰ হৈছে। হয় হয়, ঠিক আছে, ধন্যবাদ। গুৰুজনাৰ কৃষ্ণ। এতিয়া আমি গৈছোঁ আকাশী গংগা চাবলৈ। এটা বৃহৎ পুখুৰী মহাপুৰুষ গুৰুজনাই খন্দাইছিলে। স্থান উন্নয়নকৰণ সত্ৰ
সত্ৰীয়া হিমন্ত বিশ্ব শৰ্মা। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি হে। এয়া হ'ল বৰদোৱা। আকাশী গংগা বিচৰা নাই, নাই বিচৰা। বটদ্ৰৱা যাত্ৰী নিবাস। এয়া হ'ল মহাপ্ৰভু গুৰুজনাৰ, শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা বা বটদ্ৰৱা। এয়া হ'ল আকাশী গংগা, এই পুখুৰীটো। এটা কাহিনী আছে এই কাহিনীটো, কেনেকৈ হ'ল আকাশী গংগা। হ'ল আকাশী গংগা পুখুৰী। যেতিয়া মহাপুৰুষ গুৰুজনাই এই ঠাইখিনিত ভকতসকলৰ লগত আছিলে, তেতিয়া সেই সময়ত পানীৰ খুব অভাৱ আছিলে। ভকতসকলৰ অনুৰোধ ৰক্ষা কৰি তেখেতে ধ্যানৰ যোগেৰে আকাশৰ পৰা জল নমাই আনিছিলে, মানে গংগা নমাইছিলে। এইখিনিতে আছিলে, পুখুৰীটোত আছিলে এজোপা বটগছ। সেই পানীৰ জলধাৰা বটগছত পৰিছিলে আৰু বটগছজোপা তললৈ গ'ল। এতিয়াৰ পৰা এই ঠাইখিনিৰ নাম হ'ল বটদ্ৰৱা বা বৰদোৱা বুলি জনা হয়। এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱে যি তলত পঢ়িছিলে, মহেন্দ্ৰ কন্দলী তল বুলি পেলাই এইখিনিতে আছিলে। এতিয়া নতুনকৈ বনাইছে, 1550 চনৰ পৰা চৰকাৰী হিচাপে পাঠদান কৰা হৈ আছে। আৰু ইয়াতে শহাপহু আছে। অকণমান সত্ৰৰ পৰা অকণমান আহিব লাগে এইখিনি চাবলৈ হ'লে। দৌল মন্দিৰৰ প্ৰাংগণত আছে, দৌল মন্দিৰ, যেনেকৈ শংকৰদেৱে দৌল খেলা কৰিছিলে।